দেউতাও কিয় আমাক ইমান সৰুতে নিথৰুৱা কৰি এই সংসাৰত এৰি থৈ গলা? তুমি শিকাইছিলা সমাজত কেনেকৈ জীয়াই থাকিব পাৰি। তুমি শিকাইছিলা সমাজক লগত কেনেকৈ নিজকে খাপ খুৱাই চলিব পাৰি। তুমিয়েইতো কৈছিলা সমাজৰ লগত কেনেকৈ খাপ খুৱাই আমি সকলো ভাল কাম কৰি যাব লাগে। কিন্তু তুমি ইয়াক কি কৰিলা দেউতা? এনেকৈও মানুহ নোহোৱা হয়নে? হে ভগৱান, এনেকৈও মানুহ পৃথিৱীত নোহোৱা হ'ব পাৰেনে? তোমাৰ বিয়োগৰ খবৰ পাই চোৱা চাৰিওদিশে মাথো মানুহ। তোমাৰ ভাল পোৱা, তোমাক হৃদয়ৰ পৰা ভাল পোৱা মানুহে তোমালৈ চোৱা কেনেকৈ একাজলি মৰম লৈ তোমাক শেষ বিদায় জনাবলৈ আহিছে। এয়াই তোমাৰ সমাজৰ প্ৰতি থকা ভাল পোৱা দেউতা। আমি কত কষ্ট কৰিলেও তোমাৰ এই স্থান ল'ব নোৱাৰিম দেউতা। তোমাক যেতিয়াই আমি বিয়োগৰ সময়ত এই খবৰ পাইছিলোঁ, তেতিয়াই এনে লাগিছিল যেন জীৱনটো আৰু আমি ইয়াতে স্তব্ধ হৈ ৰ'ব। কিন্তু অলপ মনত সাহস ৰাখিছোঁ দেউতা, যিহেতু তুমি আমাক এৰি থৈ গৈছা এই সংসাৰৰ লগত যুঁজ দি আগবাঢ়ি যাবৰ কাৰণে। মাথো তোমাৰ আশীৰ্বাদ শিৰত লৈ তোমাৰ বংশৰ পুত্ৰ হয়। তোমাৰ ৰক্ত আমাৰ শৰীৰে শৰীৰে দৌৰি আছে দেউতা। তোমাক মই কথা দিছোঁ, তোমাৰ দৰে হ'বলৈ মই অব্যাহত চেষ্টা চলাম। হ'ব নোৱাৰোঁ তোমাৰ দৰে, কিন্তু চেষ্টাটো চলাব পাৰোঁ। দেউতা, য'তেই থাকা তুমি ভালদৰে থাকা। আমাক দূৰৰ পৰা মাথো আশীৰ্বাদ দি থাকা, যাতে আমাৰ কৰি যোৱা প্ৰত্যেকটো কৰ্ম তুমি ভবাৰ মতেই হয় দেউতা। শ্ৰদ্ধাঞ্জলি দেউতা, শ্ৰদ্ধাঞ্জলি।